ৰঘুপতিৰ ছাকচেছটো মোৰ কাৰণে 1% নহয়। গতিকে মই নাভাবোঁ যে মোৰ কিবা কাৰণ আছে অহংকাৰ কৰা। গতিকে গাড়ী চলাই আহোঁতে পটককৈ মোৰ মূৰলৈ কাহিনী এটা আহিলে। শুই থাকোঁতে আচলতে মোৰ সপোনতো দেখোঁ মই কাহিনী। কণ্ট্ৰভাৰ্চি হ'ব, মই নাম নলওঁ, কিন্তু বহুত মানুহ আছে যিবোৰ মানুহে আগতে মোক মানুহ বুলিয়ে গণ্য নকৰিছিলে। আমি গেঞ্জি পিন্ধি ঘূৰি ফুৰিছোঁ, অৰুণদাই জেকেটে ফ্লানেলৰ শ্বাৰ্টে পিন্ধি বহি আছে। মই অৰুণদাক ক'লোঁ, অৰুণদাইটো খুলি দিব লগা আৰামত বহক। কোনোবাই মোক খুচি পেলাই কয় যে আপোনাক কিন্তু অৰুণদাক বেছি ভাল লাগিছে দেই, কিন্তু তেওঁলোকে বুজি নাপায় যে সেইটোত মই আচলতে বিৰাট আনন্দ পাওঁ। কোনো গডফাদাৰ নোহোৱাকৈ, কোনো ৰেকমেণ্ডেশ্যন নোহোৱাকৈ, কোনো কম্প্ৰমাইজ নকৰাকৈ, কোনো পলিটিকেল পাৰ্টিৰ লগত নোযোৱাকৈ মোৰ এটা স্থান বনাইছোঁ যে মোৰ নামটো আগত যিটো শব্দ লাগে সেই নামটো দীঘল হৈ আছে, মোৰ ভাল লাগে। অভিনেতাৰ পৰা নেতা হৈ গ'লে ছুটি হৈ যাব, মোৰ বেয়া লাগিব। এতিয়া গাড়ীখনে যদি মোৰ পজিশ্যনটো ডিফাইন কৰে তেতিয়াহ'লে মোক তেনেকুৱা গাড়ী নালাগে, কাৰণ মই নিজে এটা পাওঁ। আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি। আহক পোনপটীয়াকৈ আমি তেওঁৰ লগতে কথা পাতোঁ। প্ৰথমতে আপোনাক বহুত বহুত অভিনন্দন, ইমান ভাল ছবি এখন আমাক উপহাৰ দিলে। ছবিখন মই অকলে দিয়া নাই, মোৰ গোটেই টীমটোৱে দিছে। মই আচলতে 5টা বছৰত এই টীমটো বনালোঁ। আমি এতিয়া বহুত ছবি দিব পাৰিম আটাইকে। এতিয়া 3 সপ্তাহত 10 কোটি টকা। 4 সপ্তাহ ৰানিং, আৰু তাতো 2-3 দিন কম আছে 4 সপ্তাহৰো, কাৰণ মই আৰম্ভ কৰোঁতে মই সোমবাৰৰ পৰা আৰম্ভ কৰিছোঁ। শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ আচল যিকেইদিন চেল হয় সেইটো আমি নাপালোঁ। ৰঘুপতি যাত্ৰা কেতিয়াৰ পৰা? ৰঘুপতি যাত্ৰা 2019ৰ পৰা। 2019ত মই ছবি তেতিয়ালৈকে মই ভাল লগা নাই, এইখন ছবি ভাল লগা নাই, সেইখন ছবি ভাল লগা নাই, ৰিজেক্ট কৰি গৈছিলোঁ। তাৰ বিভিন্ন কাৰণ, মই স্ক্ৰিপ্ট ক'ৰবাত ভাল লগা নাই, ক'ৰবাত মোৰ কেৰেক্টাৰটো মোৰ পচন্দ হোৱা নাই, ক'ৰবাত তেওঁলোকে যি ধৰণে আগবাঢ়িম বুলি ভাবিছে, যিটো তেওঁলোকৰ পৰিকল্পনা সেইটো ভাল লগা নাই, ক'ৰবাত মই তাত সামগ্ৰিকভাৱে গোটেই উদ্যোগটোৰ কিবা উন্নতি হ'ব বুলি মই দেখা নাই। তেওঁলোকে যিটো ফৰ্মেটত কাম কৰি আছে সেই একেই মালিক আৰু লেবাৰ ৰখাৰ নিচিনাকৈ, এজন প্ৰযোজক হ'ব, তেওঁ লেবাৰ কেইটামান ৰাখিব, চিনেমাখন নচলিলে তেওঁ ডুবি যাব, চলিলে অকল তেওঁ পইচা পাব, কষ্ট চবেই কৰিব, এনেকুৱা এটা ফৰ্মেটত কাম কৰি আছিল। এনেকুৱা ফৰ্মেটটো ভাল লগা নাই, গতিকে মই বহুত চিনেমা ৰিজেক্ট কৰিলোঁ। অৱশেষত মই এটা কথা ফিল কৰিলোঁ যে মই এজন ক্ৰিয়েটিভ মানুহ, মই একো নহ'লেও ছবি এখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মই যদি আগভাগ লওঁ তেতিয়াহ'লে মোৰ এটা খুব বিশ্বাস আছে যে 27টা বছৰৰ মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো এনেকুৱা যে তাত মই অকল ছবিয়েই কৰিছোঁ আৰু তাৰ বাহিৰে একো কৰা নাই। মই কোনো ঠিকা কৰা নাই, কোনো বিজনেছ কৰা নাই, কোনো চাকৰি কৰা নাই, চাকৰিৰ কাৰণে কোনোদিন কাকো কোৱাও নাই। গতিকে মোৰ যিটো অভিজ্ঞতা সেইটো মানে খুব পিয়ৰ আৰু অৰ্গেনিক এটা এক্সপিৰিয়েঞ্চ, কাৰণ মই এইটো দিশতেই আগবাঢ়িম বুলি ভাবিছিলোঁ। গতিকে এই আটাইখিনি ব্যৱহাৰ কৰি যদি এখন স্ক্ৰিপ্ট লিখোঁ, সেই স্ক্ৰিপ্টখন মানুহে ভাল পোৱা ধৰণে যদি হৈ যায়, আৰু আমি যদি, সেইটো মোৰ পাৰ্ট, আৰু তাৰপাছত যদি আমি শ্বুট কৰি পেলাই দৰ্শকক দেখুৱাব পৰা যিটো সামগ্ৰী হয়গৈ, সেইটো যদি ভাল হৈ যায়, মই জানো যে মানুহে ল'বই ছবিখন। গতিকে গাড়ী চলাই আহোঁতে পটককৈ মোৰ মূৰলৈ কাহিনী এটা আহিলে। শুই থাকোঁতে আচলতে মোৰ সপোনতো দেখোঁ মই কাহিনী। গতিকে দেখি মই তাক মডিফাই কৰি ভাবি গাড়ী চলাই গৈ থাকোঁতে পটককৈ লাগিলে। মই সুব্ৰতক ফোন কৰিলোঁ, মই সুব্ৰত চিনেমাখন কৰিবি নেকি? মই বোলো বাজেট ক'ব নোৱাৰোঁ, কি হ'ব কি নহ'ব, কিন্তু এখন ভাল ছবি কৰিব পাৰিম, কষ্ট কৰিব লাগিব, পইচা পাওঁ নাপাওঁ ঠিক নাই। ঠিক আছে দাদা, কৰিম। আপোনাৰ লগত যদি প্ৰথম চিনেমাখন কৰিবলৈ পাওঁ মই কৰিম, আপুনি মোক প্ৰথম কামটো দিয়াৰ বাবে বহুত ধন্যবাদ। কওক কেনেকৈ কৰিব লাগে। মই তই আমি স্ক্ৰিপ্টখন দিম। সেই বহি আমি 2টা বছৰত 3টা ষ্টৰী ৰিজেক্ট কৰি এটা ষ্টৰী ফাইনেলাইজ কৰি এখন স্ক্ৰিপ্ট ৰেডি কৰিলোঁ। তাৰপিছত প্ৰযোজক আহিলে, আহি আমি কাম আৰম্ভ কৰিলোঁ। ক'ভিডৰ কাৰণে 2টা বছৰ ৰৈ গ'লোঁ। ক'ভিড শেষ হোৱাৰ পিছত দেখিছোঁ মানুহবিলাক আকৌ ফিটনেছটো নোহোৱা হৈ গ'ল, ঘৰত বহি যিয়ে যি পাইছে তাকে খাইছে, জিম যাব পৰা নাই। আকৌ প্ৰায় এবছৰ সময় তেওঁলোকক দিয়া হ'ল যে তহঁতি আকৌ গেট বেক টু শ্বেপ। মইতো শ্বেপতেই থাকোঁ থ্ৰু আউট। গতিকে অভাৰঅল 5টা বছৰ লাগিল ছবিখন নিৰ্মাণ কৰোঁতে। 5টা বছৰ ছবিখন নিৰ্মাণ কৰি উঠি মই অনুভৱ কৰিলোঁ যে এই যে 5টা বছৰ লাগিল, সেইটো ছবিখনৰ কাৰণে এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট হ'ল। কাৰণ মোৰ কেইটামান চৰিত্ৰ ডাঙৰ হৈ যাব লাগিছিলে কাহিনীটোত, সেইটো মই মেকআপেৰে কৰিম বুলি ভাবিছিলোঁ, কিন্তু সঁচাকৈ চৰিত্ৰকেইটা ডাঙৰ হৈ গ'ল। 5 বছৰ ডাঙৰ হৈ গ'ল। আৰু দ্বিতীয় কথা হৈছে যে 5 বছৰত যিটো প্ৰত্যাহ্বান মই অনুভৱ পালোঁ, সি মোক আৰু বেছি টান কৰি পেলালে। গতিকে আগলৈ মই যিবোৰ গতানুগতিক যিবোৰ প্ৰত্যাহ্বান এজন ছবি নিৰ্মাতাই ফেচ কৰে, সেইবিলাক প্ৰত্যাহ্বানে মোক চাগে লৰাব নোৱাৰিব এতিয়া। গতিকে ৰঘুপতি ওলাল, ৰঘুপতি দৰ্শকে চাবলৈ আহিলে,
আৰু অভিলেখ কেৱল টকাৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ক্ষেত্ৰত অভিলেখ হৈছে। মই ক্ৰমান্বয়ে আমি কথা পাতি থাকোঁতে কৈ যাম। আপোনাৰ এনেকুৱা এটা আনএক্সপেক্টেড কোনোবা মানুহে আপোনাক এনেকৈ শুভেচ্ছা জনাইছে, আপোনাৰ ভবা নাছিলে কোনো এই মানুহজনে মোক ফোন কৰিব বা এনেকৈ মোক শুভেচ্ছা দিব? কণ্ট্ৰভাৰ্চি হ'ব, মই নাম নলওঁ, কিন্তু বহুত মানুহ আছে যিবোৰ মানুহে আগতে মোক মানুহ বুলিয়ে গণ্য নকৰিছিল। গতিকে তেওঁলোকেও এইবাৰ অভিনন্দন জনাইছে আৰু মিছাকৈ হ'লেও কৈছে যে বিৰাট ভাল লাগিছে। মোৰ এইকাৰণে ভাল লাগিছে যে যেতিয়া কোনোবা বেয়া পোৱা এজন মানুহে যেতিয়া তোমাক প্ৰশংসা কৰিবলৈ বাধ্য হৈ পৰে, তেতিয়াহ'লে সেই এচিভমেণ্টটো এচিভমেণ্ট যেন লাগে। গতিকে মই মনত একো মোৰ বেয়া ভাৱ নাই। তেওঁলোকে যদি বুজি পাইছে যে ঠিকে আছে মই প্ৰশংসাৰ পাত্ৰ বুলি, মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ কথা, আৰু সেইটোৱে মই এচিভ কৰিব বিচাৰিছোঁ লাইফত। অৰুণ নাথক এটা বিশেষভাৱে আপুনি পৰ্ট্ৰে কৰিছে, তো তেওঁক আপুনি কেনেকৈ ভাবিলে যে এই মানুহজনক এই একঘেমীয়া চৰিত্ৰৰ পৰা উলিয়াই আনি এটা নতুন ৰূপ দিব? আপুনি কেনেকৈ ভাবিলে এই কথাটো? অৰুণ নাথদাৰ মোৰে কনচেপ্ট। অৰুণ নাথদাৰ কথা ভাবিব পৰা যোগ্যতা মোৰ নাই আচলতে। অৰুণ নাথদাই নিজৰ কৰ্মৰাজিৰে আমাক বুজাই দিছে আগতেই। মোৰ যেতিয়া এবছৰ বয়স তেতিয়াৰ পৰা অৰুণ দাই অভিনয় কৰে, আৰু কৰে কাৰ লগত? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ তেওঁৰ চইচ। গতিকে সেই মানুহজনৰ পাৰ্চপেক্টিভ, দৃষ্টিকোণ আমি চেলুট কৰিবই লাগিব। সেই মানুহজনে যেতিয়া অৰুণ নাথদাৰ গাত সেই চৰিত্ৰসমূহ দেখা পাইছিলে, তাত আৰু মই জাজ কৰিবলগীয়া কোনো কথাই নাই। আৰু যদি আমি এটাই মন কৰোঁ, অৰুণ নাথদাই সেই ফাৰ্ষ্ট ডে'ৰ মদন চোৰৰ চৰিত্ৰৰ পৰা আৰম্ভ কৰি যিমানবোৰ চৰিত্ৰ কৰিলে, আটাইবোৰ অতি নেচাৰেল ৱে তেওঁ কৰিব পাৰে। গতিকে এজন নেচাৰেল অভিনেতাৰ কেতিয়াও মৃত্যু নহয়, তেওঁ কালজয়ী হয়। গতিকে তেখেতক মোৰ পৰিকল্পনাত আছিলে, মই অৰুণদালৈ বহুত কাম কৰিলোঁ। গতিকে মোৰ এটা দৃঢ় বিশ্বাস আছিল যে যি ধৰণে হোমৱৰ্ক অৰুণদাই কৰে, সেই ধৰণৰ ডেডিকেশ্যন, সিমান বিনম্ৰতা এজন শিল্পীৰ গাত, সিমান কি বুলি ক'ম মই এতিয়া, ফৰ এক্সাম্পল আমাৰ তাতে জেকেট পিন্ধা চিন আছে অৰুণদাৰ। এই মৰ গৰমত আমি গেঞ্জি পিন্ধি ঘূৰি ফুৰিছোঁ, অৰুণদাই জেকেটে ফ্লানেলৰ শ্বাৰ্টে পিন্ধি বহি আছে। মই অৰুণদাক ক'লোঁ, অৰুণদাই এইটো খুলি দিয়ক, হয় আৰামত বহক। না আই এম কমফৰ্টেবল। সেইটো হৈছে অৰুণ নাথ। মই তেওঁক কি উলিয়াম? তেওঁ মোৰ চিনেমাখনৰ এটা তৰা হৈ জিলিকি গ'ল, যাৰ কাৰণে মোৰ ছবিখন ছাকচেছফুল। আজি অৰুণদাই যিটো ফেম পাইছে ৰঘুপতিৰ পৰা, দুখো লাগিছে যে এইটো ফেম আচলতে অৰুণদাই বহুত আগতে পাব লাগিছিল। আজি বহুতে কয়, কোনোবাই মোক খুচি পেলাই কয় যে আপোনাতকৈ কিন্তু অৰুণদাক বেছি ভাল লাগিছে দেই, কিন্তু তেওঁলোকে বুজি নাপায় যে সেইটোত মই আচলতে বিৰাট আনন্দ পাওঁ। কাৰণ অৰুণদাৰ কেৰেক্টাৰটোৰ সৃষ্টিটো মোৰেই, জীৱন্ত হৈ উঠিছে। মোতকৈও ভাল লাগক, আৰু কাৰোবাতকৈ ভাল লাগক, সেইটো ক্ষেত্ৰত মই ছাকচেছফুল, মোৰ বিৰাট ভাল লাগে। আৰু অৰুণদাই পোৱাৰ কাৰণে সেই মৰমখিনি মানুহৰ মোৰ কিমান ভাল লাগে অকল মইহে জানো। শ্ৰী ৰঘুপতিৰ ৰিলিজৰ পিছত কোনোবাই কয় যে তেওঁ মোৰ ফোন ৰিচিভ নকৰে, মোক ফোন নকৰে, আমাক ফোন নকৰে, এনেকুৱা টাইপৰ বহুত কথা ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰি আছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? মোৰ ক'বলগীয়া একো নাই। আমাৰ অহংকাৰ আৰু আত্মবিশ্বাসৰ মাজত বৰ পাতল সীমাৰেখা এডাল থাকে। সেই সীমাৰেখাডাল যাতে অতিক্ৰম নহয়, তাৰ কাৰণে মানুহে, আমি ভগৱানৰ আশ্ৰয় লওঁ। প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে, ভগৱানক আমি সৃষ্টি কৰিছোঁ। ভগৱানে ধুতি পিন্ধে বুলি ক'তো লিখা নাই পৃথিৱীত, আমিয়েই কৈছোঁ। গতিকে আমাৰ মনৰ ধাৰণা, গতিকে তাৰ সেইটোৱে আমাক দৰ্শায় যে আচলতে ভগৱান আমি সৃষ্টি কৰিছোঁ আমাৰ সুবিধাৰ্থে। আমাৰ সুবিধাটো ক'ত হয়? যেতিয়া আমি কৰা কামৰ কৃতিত্ব কোনোবা এজনক দিম, নেদেখাজনক, বা আমাৰ লগত হোৱা বেয়া ঘটনাবোৰৰ আমি তেখেতৰ তেৰাৰ ইচ্ছা বুলি মানি ল'ব পাৰিম, সেইটো সাহসতে মানৱ জাতি আগুৱাই যায়। তেওঁ দুখ সুখ সমানে হেণ্ডেল কৰি আগুৱাই যাবলৈ তেওঁৰ জীৱনত সুবিধা হয়। গতিকে মই এজন ঈশ্বৰ বিশ্বাসী মানুহ, সকলো জানিও ঈশ্বৰ বিশ্বাস কৰোঁ। আমাৰ ঘৰত মই ডেইলি এগুচি চাপিত দিওঁ সদায়। যিমান দূৰ আজিলৈকে মই যদি শ্বুটিঙত নাযাওঁ, বাহিৰলৈ নাযাওঁ, ঘৰত থাকোঁ, ৰাতিপুৱা 4টা বজাত উঠিও দিওঁ। গতিকে মোৰ এটা অন্তৰৰ বিশ্বাস যে মই যিটো ধৰণে চলি আছোঁ, বা মোৰ যিটো লক্ষ্য মোৰ জীৱনত, সেই লক্ষ্যৰ মই 1% পোৱা নাই এতিয়া। ৰঘুপতিৰ ছাকচেছটো মোৰ কাৰণে 1% নহয়। গতিকে মই নাভাবোঁ যে মোৰ কিবা কাৰণ আছে অহংকাৰ কৰাৰ। আৰু অহংকাৰ কৰাৰ অধিকাৰ আচলতে মই আগতেও কৈছোঁ মানুহৰ নায়েই। কাৰণ মোক আমাৰ এই ৰুমটোত থকা কোনোবা এজন ব্যক্তিয়ে কৈ দিয়ক নিশ্চিতভাৱে 100% দৃঢ়তাৰে কৈ দিয়ক যে তেওঁ ইয়াৰ পৰা চিৰিৰ তলত নামি যোৱালৈকে তেওঁ জীয়াই থাকিব বুলি। সেই কথা মোৰ উপলব্ধি বহুত আগতে হ'ল। এতিয়া মোৰ 50ৰ ঊৰ্ধৰ বয়স, মই এতিয়া সলনি হোৱাৰ বয়সো নাই।
মই এজন স্পৰ্টছমেন, মই জিকা হাৰা সমানে ল'ব পাৰোঁ, পৰাজয় জয় মই চব দুইটা সমানে ল'ব পাৰোঁ। গতিকে অহংকাৰটো মোৰ ভিতৰত নাই বুলি মই জানো, ভালকৈ জানো, আৰু সেইটো মোৰ আত্মবিশ্বাস, সেইটো মোৰ অহংকাৰ নহয়। গতিকে কোনোবাৰ যদি কাৰোবাৰ যদি স্বাৰ্থত যদি ব্যাঘাত জন্মিছে আৰু তেওঁ যদি মোক দোষাৰোপ কৰি তেওঁ নিজে সন্তুষ্টি লাভ কৰিব বিচাৰিছে, তাত মোৰ ক'বলগীয়া একো নাই। তাত মই একো মোৰ হাতত নিয়ন্ত্ৰণতো নাই আৰু মোৰ ক'বলগীয়াও একো নাই। গতিকে মোৰ এতিয়ালৈকে মোক যিসকল লোকে পাইছে তেওঁলোকে জানে কাষৰ পৰা পালে কেনেকুৱা হয়, কি হয়, কেনেকৈ ধৰণে মই কথা পাতোঁ। আজি মোৰ এইটো 6 নম্বৰ ইণ্টাৰভিউ। মই সমান ধৈৰ্যৰে আটাইকে আপ্যায়ন কৰিছোঁ, আটাইকে। ইয়াৰ অৰ্থ এইটো নহয় যে মই মোৰ জীৱনত ইণ্টাৰভিউ দিয়াই নাই, আজিহে প্ৰথম দিম, বা এই ইণ্টাৰভিউটো নিদিলে মোৰ কেৰিয়াৰত সাংঘাতিক হেম্পাৰ হৈ যাব, এনেকুৱা কথা নহয়। মই মানুহ হিচাপে প্ৰতিজন টিম মেম্বাৰে যেতিয়া ঘূৰি ফুৰিছে ৰ'দে ৰ'দে, সেই কষ্টটো মই বুজি পাওঁ, কাৰণ ময়ো বহুত কষ্টকৈ উঠালোঁ। মই কোনো গডফাদাৰ নোহোৱাকৈ এই ইণ্ডাষ্ট্ৰীত লোৱাৰ আছামৰ ল'ৰা এটা অকলে আহি, কোনো গডফাদাৰ নোহোৱাকৈ, কোনো ৰেকমেণ্ডেশ্যন নোহোৱাকৈ, কোনো কম্প্ৰমাইজ নকৰাকৈ, কোনো পলিটিকেল পাৰ্টিৰ লগত নোযোৱাকৈ মোৰ এটা স্থান বনাইছোঁ। সেই স্থানটো বনাওঁতে কিন্তু মোক ৱেল বিচাৰ লাগে। ওপৰৰ মানুহকেইজন নহ'লেও চাহ দিয়া আৰু গাড়ী চলোৱা মানুহকেইজন অন্ততঃ মোৰ লগত আছে। গতিকে চাহ দিয়া মানুহজন, গাড়ী চলোৱা মানুহজন যেতিয়া মোৰ লগত আছে, মই নাভাবোঁ মোক কোনোবাই অহংকাৰ বুলি ক'লে মই সেই কথাখন মানি ল'ব লাগিব। যোনসকল আপোনালোকৰ লগত একেলগে কেৰিয়াৰ তেওঁলোকে আৰম্ভ কৰিছিলে, একেলগে বহুত ছবি কৰিছে, সেই অভিনেতা অভিনেত্ৰীসকলৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা এতিয়া? তেওঁলোকৰ লগত বিৰাট সুন্দৰ, নাই বিৰাট সুন্দৰ। আমি খুবেই ভাল, আমি সঁচাকৈ ভাই বন্ধুৰ দৰে থাকোঁ। আৰু তাৰ কাৰণটো এইটো যে আমাৰ উভয়ৰে চিন্তাবোৰ একেইটো। আমি সৃষ্টিশীল মনোবৃত্তিৰে চলা আগবঢ়া মানুহ। আমাৰ মনত সদায় এটা কথাই থাকে লগ পালে যে আমি এনেকুৱা এখন চিনেমা হ'ব লাগে য'ত তুমি আছা, মই আছোঁ, ই আছে, তাই আছে, আমি একেলগে এনেকৈ কৰিম, কল্পনা কৰোঁ, হয়তো এনেকুৱা হ'ব লাগে, ষ্টৰিটো এনেকুৱা হ'লে এনেকুৱা। আমি এই ধৰণৰ কথাই পাতোঁ। আমি কোনোবা এখন চিনেমাৰ কথাই পাতোঁ কেতিয়াবা, বা কোনোবাই ক'ৰবাত খুব ভাল এটা কাম কৰিলে, কথা এটা ক'লে সেই কথাটো আলোচনাই কৰোঁ। গতিকে এইবিলাক চব ধুনীয়াকৈ থাকে। প্ৰব্লেমটো ক'ত ক্ৰিয়েট হয় জানানে? প্ৰব্লেমটো ক্ৰিয়েট হয় তাত যেতিয়া আমি লেঙেৰা মানুহৰ মাজত দৌৰি ফাৰ্ষ্ট হ'ব ভাল পাওঁ। আমি যেতিয়া ঘৰৰ ভিতৰত এটা সভা পাতি 10জন মানুহৰ ভিতৰতে এজনক আমি সভাপতি, আনজনক আমি ছেক্ৰেটেৰী বনাই দি যেতিয়া আমি ইজনে সিজনক গামোচা পিন্ধাই সন্তুষ্টি লাভ কৰোঁ, প্ৰব্লেমটো তাত আৰম্ভ হয়। প্ৰব্লেম তাত নহয় যে মোৰ হাতত পইচা নাই, প্ৰব্লেম তাত হয় যেতিয়া তোমাৰ হাতত পইচা নাই বুলি আনে গম পায়। বুজি পাইছানে? গতিকে সেইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি মই দেখা পাওঁ, মই সেইদিনাখন সোধোতে মই কৈছোঁ উদাহৰণস্বৰূপে যে আফ্ৰিকাত এবিধ জেঠী আছে, জেঠীডালে খাই খাই নিজৰ নেগুৰত মেদ জমা কৰে, আৰু যেতিয়া খাবলৈ নোহোৱা হয় তেওঁ নিজৰ নেজডাল নিজেই খাই পেলায়। গতিকে সেই ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ ইয়াতো আছে, চলি থাকে। কিন্তু লাহে লাহে হয়তো সকলোৱে অনুভৱ কৰিব যে তেওঁক তলত পেলাই মই ওপৰত থকাটো গ্ৰ'থ বুলি নকয়, তাক কনস্পিৰেচি বুলি কয়। গ্ৰ'থ তেতিয়া হ'ব যেতিয়া তেওঁক আমি সহায় কৰি দিম ওপৰলৈ যাবলৈ, আৰু তেওঁৰ পৰা সহায় আশা কৰিম যে মোক ওপৰলৈ যাবলৈ তেওঁ সহায় কৰে, আৰু তেতিয়া হ'ব কম্পিটিশ্যন। সুস্থ সবল শৰীৰৰ দুজন মানুহে যেতিয়া দৌৰি তাৰ ভিতৰত এজনে জিকিব নহয়, তেতিয়া আনজনে তাক শলাগিবও পাৰে যে ভাই আমি দুয়ো একেলগে কষ্ট কৰিছিলোঁ, তই কিন্তু আজি ভাল দৌৰিছ, কংগ্ৰেচুলেশ্যন, অহা বছৰটোত মই চাই ল'ম। গতিকে সেই ধৰণৰ চিন্তাবিলাক আহিবলৈ হ'লে মানুহবিলাকে অন্ততঃ আত্মবিশ্বাসী হ'ব লাগিব আৰু নিজৰ কামৰ প্ৰতি মন থাকিব লাগিব। মই যদি আনৰ পাতত চাই থাকোঁ তেতিয়াতো মোৰ মাছ খাওঁতে কাঁইট লাগিবই নেকি? গতিকে মই মোৰ মাছটো চাম আৰু কাঁইট নলগাকৈ মই খাবলৈ চেষ্টা কৰিম। তেওঁৰ পিচটো ডাঙৰ, এওঁৰ পিচটো সৰু, সেইটো চাই থাকিলে লোকচান হয়। গতিকে মই সেই ধৰণৰ মানুহ নহয়। আনে কি কৰিছে, মই আজিলৈকে কাৰ গ্ৰছ কালেকশ্যন কিমান হ'ল মই গমেই নাপাওঁ জীৱনত আজিলৈকে। মোক হেঙুলৰ অ'নাৰ, অ'নাৰ যোনে কৈছে যে প্ৰথমবাৰ এটা এক্টৰ পালোঁ ভ্ৰাম্যমান থিয়েটাৰত যিয়ে ক'ব নোৱাৰে এইটো এক্টৰ কোনখন থিয়েটাৰত আছে। মই অকল মোৰ কাম লৈ ব্যস্ত, মই কি কৰিম, জখলা বনাম, ইয়াত কৰিম, ষ্টাণ্ট কৰিম, এক্টিং কৰিম। এক্টিং প্ৰথম দিনাখনৰ পৰাই ভাল কৰিছোঁ বুলিও মই নকওঁ, কিন্তু মোৰ চেষ্টা অব্যাহত আছে, গ্ৰ'থ আছে। মেট্ৰিকত মই 54% পাই পাছ কৰিছিলোঁ, হায়াৰ ছেকেণ্ডেৰীত মোৰ 56, গ্ৰেজুৱেশ্যনত মই 58, গ্ৰ'থ আছে। কিন্তু বাকীবোৰে ষ্টাৰ মাৰ্কছ পাই কটনত সোমাইছিলে, তাৰপাছত তেওঁলোক 52% আহি গ'ল, তেওঁলোকৰ ডাউনফল আছে। গতিকে তাতকেতো মই বেটাৰ। ৰবি শৰ্মা আৰু ৰাজনীতি, অভিনেতা অভিনেত্ৰীসকলৰ এটা আছে আৰু অলপ ফেমাছ হৈ যোৱাৰ পিছত তেওঁলোকে ৰাজনীতি পথাৰলৈ ঢাপলি মেলে। আপোনাৰ এনেকুৱা কিবা প্লেন আছে? তেওঁলোকে ফেমাছ হোৱাৰ পিছত ডিফেম হ'ব বিচাৰে। মই ডিফেম নহওঁ, মোৰ ইমানখিনি বুদ্ধি আছে যে মোৰ নামটোৰ আগত যিটো শব্দ লাগে সেই নামটো দীঘল হৈ আছে মোৰ ভাল লাগে।
অভিনেতাৰ পৰা নেতা হৈ গ'লে ছুটি হৈ যাব, মোৰ বেয়া লাগিব। আৰু দ্বিতীয় কথা হৈছে যে মোৰ যিটো শক্তি, এই শক্তিটো এনেকুৱা যে বহুত মানুহ বিখ্যাত কাৰণে তেওঁক মানুহে ভাল পায়। আমাক মানুহে ভাল পায় কাৰণে আমি বিখ্যাত। গতিকে মানুহৰ ভাল পোৱাটো অবিহনে মোৰ আচলতে কোনো অস্তিত্ব নাই। মোৰ কোনো পলিটিকেল পাৱাৰ নাই, মোৰ কোনো এডমিনিষ্ট্ৰেটিভ পাৱাৰ নাই, মোৰ ঢেৰ ধন টকা পইচা সম্পত্তি নাই যে মই টকাৰে চব কিনি পেলাম। মোৰ ওচৰত এটাই বস্তু আছে, সেইটো হৈছে মোক মানুহে চিনি পায়, মানুহে জানে, মোক লগ পাব ভাল পায় আৰু মোক মৰম কৰে। মোক মানুহে সহায় কৰিবলৈ পায়, ভাল পায়। গতিকে আজি এনেকুৱা এটা কথা যে কোনো উচ্চ পদবীত থকা এজন ব্যক্তি যে সমাজত সাংঘাতিক এটা তেওঁ উচ্চ স্তৰত তেওঁ উঠা বহা কৰে, তেওঁৰ পৰিবাৰ বা তেওঁৰ ল'ৰা ছোৱালীয়ে তেওঁক কিন্তু সিমান গুৰুত্ব নিদিয়ে, বুজিছেনে? কিন্তু তেওঁৰ ল'ৰা ছোৱালী আকৌ মোৰ ফেন। গতিকে সেই মানুহজনেও তেওঁলোকৰ ওচৰত নিজকে জতাবলৈ হ'লে এইটো কৈ ভাল পায় যে তই যে ভাল পাৱ ৰবি শৰ্মা, আজি আহিছিলে মোৰ ওচৰলৈ সহায় বিচাৰি, মই হেল্প কৰি দিছোঁ। তেতিয়াহে কয় দেউতা ইউ আৰ গ্ৰেট, তুমি ৰবি শৰ্মাক হেল্প কৰিলা। মোৰ পাৱাৰটো সেইটো। এই পাৱাৰটো এৰি মই তালৈ গ'লে মই দেখিছোঁ যে মোৰ পাৱাৰটো পলাৰাইজড হৈ যাব, ভাগ হৈ যাব। মই গৰু হ'ব লাগিব মই ভাগ কৰিবলৈ। মই ভাগ কিয় কৰিম? খুব বেছি ইমানখিনি হ'ব যে মই যিটো টকা মোৰ কপালত ঈশ্বৰে লিখি থৈছিল, সেই টকাটো অলপমান দেৰিকৈ পাম। কিন্তু মই যেতিয়া সেই টকাটো পাম তেতিয়ালৈকে মোৰ সন্মানটোও থাকিব, সন্মানো থাকিব, সন্তুষ্টিও থাকিব, মৰমো থাকিব। তাৰপাছত টকা পাম, গতিকে মই আটাইতকৈ ধনী। আজি মোৰ হাতত টকা নাই, কিন্তু যিয়ে সন্মানটো বিক্ৰী কৰি টকা লৈ ল'লে তেওঁ সন্মানটো কেতিয়াও নাথাকিব। তেওঁ যিমান টকা হ'লেও তেওঁ মানে এটা সৰ্বাংগ গ্ৰথ এটা তেওঁ কেতিয়াও নহয়। গতিকে মই সিমানখিনি দুৰ্বল নহয় বুলি মই ভাবোঁ। টকা নাই যে কৈ আছে, এতিয়াতো আপোনাৰ ছবিখনে নাই প্ৰযোজকে টকা পাব, মোৰ তাত কোনো ভাগ নাই। বহুতেতো ভাবিব 10 কোটি টকা। নাই, এইটো মানুহে ভাবি থাকি লাভ নাই। তেওঁ ভাবা হ'লেতো মই আৰু ধনী হৈ গ'লো। নহয় তেনেকুৱা। মই এতিয়াও সেই স্কৰপিঅ' বিক্ৰী কৰি স্কৰপিঅ' কিনা মানুহ। আৰু টকাৰে মোৰ লাইফত একো বস্তুৱে ডিটাৰমাইন নকৰে। কাৰণ মোৰ বেংকত কিমান টকা আছে যিহেতু মই নকওঁ আৰু কোনো মোক নুসুধেও, সেই টকাটো মই অৰ্থহীন বুলি ভাবোঁ। কোনোবাই যদি কয় যে মই টকা এইকাৰণে সংগ্ৰহ কৰিছোঁ, মই বেইমানি এইকাৰণে কৰিছোঁ যে মোৰ হাতত টকা থাকিলে বেমাৰ হ'লে মোক কাৰো ওচৰত হাত পাতিব নালাগে, তেতিয়াহ'লে মই সেই মানুহজনক সুধিম যে তুমি কেনেকৈ গম পালা যে তোমাৰ এনেকুৱা এটা বেমাৰ হ'ব যে তুমি যে গোটাই থৈছা 2 কোটি টকা, তাৰ ভিতৰত তোমাৰ বেমাৰ ভাল হৈ যাব? গতিকে প্ৰস্তুত আমি কোনো কাৰণতে কেতিয়াও হ'ব নোৱাৰোঁ। কাৰণ মানুহ মৰণশীল, মৃত্যু হৈছে আমাৰ চিৰন্তন সত্য। সেই সত্য যিয়ে স্বীকাৰ কৰিছে সি আল্টু ফাল্টু বস্তুৰ পিছত নদৌৰে। আৰু মোৰ কাৰণে গাড়ী এখনৰ ব্ৰেণ্ডৰ নামত 35 লাখ টকা দি দিয়াটোত মই পক্ষপাতি নহয়। কাৰণ এখন গাড়ী কিনাৰ পাছত গাড়ীখনৰ নামটো মই কেইদিন উচ্চাৰণ কৰিম, সেইটো এটা ইণ্টাৰেষ্টিং ছাবজেক্ট। যে প্ৰথমতে তুমি সুধিবা যে ৰবিদা আপুনি গাড়ী ল'লে বোলে নতুন, মই ক'ম মই অডি ল'লোঁ। তুমি মোক নেক্সট ডে সুধিবা ৰবিদা গাড়ী কেনে চলি আছে, মই আকৌ জোৰ জবৰদস্তি ক'ম যে অডিখন চলাবলৈ বৰ ভাল। তৃতীয় দিনা তুমি মোক সুধিবা যে ৰবিদা বৰষুণ দিছে আপুনি গাড়ী আনিছে নহয়, তেতিয়া মই গৰু হ'ব লাগিব যদি তোমাক মই কওঁ যে মই অডি আনিছোঁ। তোমাক ক'ব লাগিব গাড়ী আনিছোঁ। গতিকে অডি দুবাৰ ব্যৱহাৰ হোৱাৰ পাছত শব্দটোৱেই নাইকিয়া হৈ গ'ল। আৰু গাড়ী মই তোমাৰ ড্ৰয়িং ৰুমলৈ আনিব নোৱাৰোঁ। তো মই 35 লাখ টকা এডিশ্যনেল ব্ৰেণ্ডৰ নামত নিদিওঁ। মই পইচা দিম AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, ব্ৰেকছ, ছেফটি। সেইটো মোৰ স্কৰপিঅ'টো আছে। এতিয়া গাড়ীখনে যদি মোৰ পজিশ্যনটো ডিফাইন কৰে, তেতিয়াহ'লে মোক তেনেকুৱা গাড়ী নালাগে। কাৰণ মই নিজে এটা ব্ৰেণ্ড। মই নিজকে ব্ৰেণ্ড বনাবলৈ 37 বছৰ জিম কৰিছোঁ, যাতে মই এটা ফিজিকেল ব্ৰেণ্ড হওঁ, যাতে মানুহে মোক দেখি সুধিবলগীয়া নহয় আপুনি জিম যায় নেকি দাদা? মোৰ বডি দেখিলেই গম পায় মই জিম যাওঁ বুলি। মোৰ গাল যে ভাঙি আছে তাত দেখিলেই মানুহে গম পায় যে ই ভাল খায় বুলি। গতিকে মোক বেলেগকৈ সোধা কোৱাৰ দৰকাৰ নাই। আই এম এ ব্ৰেণ্ড মাই চেল্ফ। গতিকে মই আল্ট'লৈ ঘূৰি ফুৰোঁ, মাৰ আল্ট'খন। কাৰণ সি জেগা কম খায়, তেল কম খায়, অকলে মই যাওঁ, এটা AC মোৰ কাম হৈ যায়। গতিকে মই AC আল্ট'ৰ পৰা নামো, মানুহে দৌৰি আহি মোৰ ফটোগ্ৰাফ লয়, অট'গ্ৰাফ লয়, আৰু ডাঙৰ গাড়ীত যোৱা মানুহটোৱে ঘূৰি ঘূৰি চাই থাকে, সিও নামি আহি মোৰ অট'গ্ৰাফ লয় কেতিয়াবা। গতিকে দিজ আৰ ভেৰি ফ্ৰিকল থিং। গতিকে মই পইচাৰ পিছত দৌৰা বিধৰ মানুহ নহয়। সেইটো আছে নাছে ইম্পৰ্টেণ্ট নাই। ঘৰলৈ তুমিও গৈ হাতেৰে পিটিকি ভাতেই খাবা, ময়ো ভাতেই খাম। তুমি টকা খাব নোৱাৰা। গতিকে আৰু চাউল তুমি ইচ্ছা কৰিলে বোলে মই 8,000 টকীয়া চাউল খাম বুলি ক'লে নাই 8,000 টকীয়া চাউল বজাৰত। আল্টিমেটলি সিমানেই দাম তাৰ। গতিকে ঈশ্বৰে সৃষ্টি কৰিছে তেনেকৈ, ইনাফ ফৰ অল আৱাৰ নিডছ, নেভাৰ ইনাফ ফৰ অল আৱাৰ গ্ৰীডছ। গ্ৰীডৰ কাৰণে আমাৰ কেতিয়াও নাই। গতিকে আই এম ছেটিছফাইড, আই এম ভেৰি হেপী মেন। মই বিৰাট সন্তুষ্ট মানুহ এটা। মোৰ ল'ৰা ছোৱালীহাল ভাল, মোৰ ঘৈণীজনী ভাল, মই চিনি পোৱা মানুহবিলাকে মোক ভাল পায়, জেনুইনলি মোৰ আগত কয়। বেয়া পালেও মোৰ মুখৰ আগত ক'বলৈ বেয়া নাপায়, কাৰণ মই কওঁ।
গতিকে এটলিষ্ট মোৰ ওচৰত যিকেইটা মানুহ আছে সঁচা মানুহ আছে সিহঁতি মোক কৈ দিয়ে দাদা এইটো ভাল নালাগিল কাৰণ সেইটো গ্ৰহণ কৰিব পৰা শক্তি মোৰ গাত আছে কাৰোবাক কৈ পাইছেনে যে তোমাৰ অভিনয় ভাল হোৱা নাই অলপ ভালকৈ মই কৈ দিওঁ ডাইৰেক্ট কৈ দিওঁ মই কাৰণ মই নিজকে বন্ধু বুলি ভাবোঁ তেওঁ আনৰ ওচৰত গৈ হাঁহিহঁতৰ পাত্ৰ হোৱাতকৈ মোকে খং কৰকচোন অলপমান বা মোৰ লগত জেদ কৰিয়ে তেওঁ আৰু ভাল কৰিবলৈ চেষ্টা কৰক মই কৈ দিওঁ মিডিয়াৰ আগত নকওঁ কাৰণ মিডিয়াই হাইপ আপ কৰিব বস্তুটো ডিষ্টৰ্ট কৰিব ফেব্ৰিকেট কৰিব বা সেইটোৰ পৰা দৰ্শকলৈ এটা ছিগনেল যাব যে ৰবিয়ে অপপ্ৰচাৰ কৰিব চেষ্টা কৰিছে ছবিখনৰ বা মানুহজনৰ সেইটো নকৰোঁ কিন্তু ব্যক্তিগত লগ পালে মই কিন্তু কৈ দিওঁ খোলাখুলিকৈ শ্ৰী ৰঘুপতি বহুত মানে চবেই এইটোৱে কৈছে যে চাই থাকিলে এইখন চাউথৰ চিনেমা চোৱা নিচিনা লাগে একশ্যনৰ পৰা চব ফালৰ পৰা ইমানেই উচ্চ মানৰ আপোনাৰ এই টেকনিকেল বস্তুখিনি মোৰ প্ৰথম কথা হৈছে যে উচ্চতাৰ স্তৰত মই চাউথক ৰখা নাই আৰু দ্বিতীয় কথা মই সেইটো কথা সেইদিনাখন মানিম যদি এতিয়া তুমি মোক চাউথৰ চিনেমাৰ এটা ডেফিনেশ্যন দিব পাৰা শব্দৰে তাই কৈছোঁ কোনোবা এজন মানুহ মই তোমাকে কৈছোঁ দৰ্শকে যে তুমি ৰিপ্ৰেজেণ্ট কৰিছা তুমি মোক কোৱা যে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ চাউথ ইণ্ডিয়ান মুভি মাৰপিট বিহাৰী চিনেমাত নাই মাৰপিট চিনেমা অসমীয়াত নাই ক'ত নাই মোক কোৱা নো দেট ইজ নট এ কাৰেক্ট ডেফিনেশ্যন আৰু কোৱা ডেফিনেশ্যন কোৱাচোন মই শুনিম দেৰ ইজ ন' ডেফিনেশ্যন এইটো এনেকুৱা এটা ধাৰণাৰ কথা যে চুলি দীঘল হ'লেই জুবিন বডি থাকিলেই ছালমান খান এনেকুৱা ধৰণৰ কথাবিলাক যিয়ে কয় তেওঁলোকে কয় আমাৰ এটা চাউথৰ ফ্লেভাৰ ক'তোৱে নাই ফাইট যিখিনি আমি কৰিছোঁ তাত চাউথৰ পৰা টীম এটা আহিছে ঠিকেই সেইটো চাউথৰ পৰা নাহি মুম্বাইৰ পৰা আহিলে তেওঁলোকে ক'ব এখন মহাৰাষ্ট্ৰীয়ান চিনেমাৰ নিচিনা লাগিছে সেইখিনি মানুহ তেতিয়াও তেনেকৈ ক'ব গতিকে মোৰ কথা হৈছে এইটো নহয় কথা হৈছে যে আমাৰ ইয়াতে ফাইট আমাৰ অসমীয়া চৰিত্ৰ এটা ৰঘুপতি ৰায়বৰুৱা সি ফাইট কৰিছে আৰু সি ফাইট কৰোঁতে চাউথে যিমান কৰে যে মধ্যাকৰ্ষণ শক্তিৰ অস্তিত্বই তেওঁলোকে হেৰি কৰি দিয়ে ডিনাই কৰি দিয়ে যে তেওঁলোকে নিউটনক আৰু প্ৰত্যেকখন চিনেমাত এবাৰকৈ মাৰে মই সেইটো কাম কৰা নাই মোৰ ইয়াতে অতিৰঞ্জিত বস্তু একো নাই আমি ইমানখিনি কৰিছোঁ যে এটা গৰু মাৰিলে যদি সঁচাকৈ মোৰ গাত যিমানখিনি জোৰ আছে মই যদি এটা মানুহক মাৰোঁ যদি মই 4-5 ফুট আঁতৰত পেলাই দিওঁ সেইটো যেনিবা মই 10 ফিট কৰিছোঁ তাতকৈ বেছি মই একো কৰা নাই এটাক মাৰি দিলোঁ সি উৰি থাকোঁতে তলেৰে পাৰ হৈ গৈ মই আৰু এটাক মাৰিলোঁ সি উৰি থাকোঁতে আৰু এটাক গৈ ধৰিলোঁ সেইবিলাক কাম আমি কৰা নাই গতিকে চাউথ একেবাৰে নহয় প্ৰথম কথা দ্বিতীয় কথা মোৰ ইয়াতে সমন্বয়ৰ কথা আছে ইয়াতে আমাৰ গাঁৱৰ পৰিৱেশৰ কথা আছে গাঁৱৰ সৌন্দৰ্য এগৰাকী যুৱতীৰ মনত কি ধৰণৰ ক্ৰিয়া কৰে তাৰ কথা আছে গাঁওখন আমাৰ গাঁৱৰ আৰু আটাইতকৈ ডাঙৰ এলিমেণ্ট যিটো বস্তুৱে এই ছবিখনক সম্পূৰ্ণৰূপে অসমীয়া ভাৱটো দিয়ে সেইটো হৈছে কালজয়ী ভূপেন হাজৰিকাদেৱৰ আইডিঅ'লজিটো যিটো আইডিঅ'লজিৰে ফাইনেলি মোৰ চৰিত্ৰটো জাগি উঠে আকৌ যে হেৰি থকা ৰাৱণক বধ কৰোঁতে যায় যদি যায় জীৱনটো যাওক কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে গতিকে সেই আইডিঅ'লজিটো যেতিয়া আছে দিছ ইজ এণ্টায়াৰলি এন আছামিজ প্ৰডাক্ট আৰু যিসকলে এইটো কথা কয় যে এই চাউথ ইণ্ডিয়া যেন লাগিছে মই তেওঁলোকক এটাই প্ৰশ্ন সুধিম অকলে ঘৰত বহি আইনাৰ আগত হ'লেও তেওঁলোকে এবাৰ কওক নিজকে যে চাউথ ইণ্ডিয়ান ফিল্মৰ ডেফিনেশ্যন কওক ভাষাৰে এনেকৈ ক'লে নহ'ব এই যে এনেকৈ যে এনেকুৱা যে কৰে সেইটো চাউথ ইণ্ডিয়ান এনেকৈ নহ'ব ভাষাৰে কওক মোক বুজাই নোৱাৰে কোনো ডেফিনেশ্যনেই নাই গতিকে এনেকুৱা কোনো কথা নাই আমাৰ তাতে গামোচা নেদেখুওৱা স্বত্বেও আয়ো দেহি ডিঙিটো শুকাই গৈছে দেহি সেইটো আমাৰ অসমীয়া আৱেগ আমাৰ অসমত হয় য'ত হিন্দুৱে মুছলিমে একেলগে বাস কৰে কোনো ভাগ বতৰা নাই গতিকে সেইটোৱেই বস্তু মই দেখুৱাইছোঁ আমাৰ ছবিখন নাই কাৰণ এইখন পেন ইণ্ডিয়া কণ্টেণ্ট নহয় এইখন একেবাৰে অসমীয়া চিনেমা কাৰণ ভূপেন হাজৰিকাৰ আইডিঅ'লজিটো মই ডাব কৰিলে কোনো তাত ফ্লেভাৰ নাপাব এই আইডিঅ'লজিটো অসমীয়া মানুহ এজনেহে বুজিব বা অসমৰ মানুহ এজনে বুজি পাব কিন্তু সেইখন পেন ইণ্ডিয়া কণ্টেণ্ট নহয় পেন ইণ্ডিয়া কণ্টেণ্ট মই আকৌ বনাম য'ত মই মোৰ কাহিনীটো এনেকুৱা ধৰণে উপস্থাপন কৰিম যে যি অন্য ৰাজ্যৰ মানুহৰ কাৰণে গ্ৰহণযোগ্য হ'ব আৰু তেওঁ জানিবলৈ তেওঁৰ উৎকণ্ঠাটো থাকিব যে আচ্ছা অসমত এনেকুৱা হয় নেকি সেই কথাটো থাকিব লাগিব ইয়াত কিন্তু তেনেকুৱা কথা একো নাই এইখন কেৱল ৰামায়ণৰ এটা মডাৰ্ণ ডেপিকশ্যন যিটো ডেপিকশ্যনত আমাৰ ইয়াতে হনুমান আছে আমাৰ ইয়াতে জটায়ু আছে আমাৰ ইয়াতে বিভীষণ আছে আমাৰ ইয়াতে ৰামচন্দ্ৰ আছে সীতা আছে গতিকে ইট ইজ এজ চিম্পল এজ ডেট তাৰপিছতো 4-5টা ৰিজনত আপোনাৰ চিনেমা চলিছে
চলিছে 4-5টা জেগাত চিনেমাখন চলাৰ কাৰণটো মূল কাৰণটো এইটো যে তাত আমাৰ অসমীয়া মানুহ বহুত আছে অসমীয়া মানুহখিনি চাইছে আৰু তেওঁলোকে সগৌৰৱে তেওঁলোকে যাৰ ঘৰত ভাড়া আছে তাক লৈ গৈছে যাৰ লগত কাম কৰিছে তাক লৈ গৈছে তেওঁলোকে দুবাৰ এই কাৰণে চাইছে কাৰণ প্ৰথমবাৰ তেওঁলোকে ট্ৰান্সলেট কৰিছে নিজে চিনেমা চাব পৰা নাই দ্বিতীয়বাৰ তেওঁলোকে আকৌ নিজে সন্তুষ্টিৰে অসমীয়া ভাৱ এটা লৈ চকু পানী বোৱাইছে হাঁহিছে কান্দিছে সামগ্ৰিকভাৱে ফূৰ্তি কৰিছে গোটেই মানুহে যেতিয়া হলত কমিউনিটি ৱাচিঙৰ কিছুমান সুবিধা আছে এইবিলাক কথা বহুত মানুহে নাজানে আৰু নাভাবে অকলে ঘৰত চিনেমা এখন চোৱা তাত আমি জাজমেণ্টেল বেছি হওঁ যেতিয়া আমি একেলগে চিনেমাখন চাওঁ ওচৰজনে হাঁহিলে আমি বুজি পাওঁ যে এইটো মই ক'ৰবাত মিছ কৰিছোঁ কিন্তু হাঁহিবলগীয়া কথা এটা আছে গতিকে তেওঁ হিউমাৰটো বিচাৰিও পায় তাত প্ৰথম কথা বায়'লজিকেল এডভান্টেজ এটা আছে যিটো কথা বহুতে নাজানে বায়'লজিকেল এডভান্টেজটো এইটো যে যেতিয়া আমি কমিউনেলি বহি এখন আমি চিনেমা চাওঁ নহয় সেই কমিউনিটিৰ ইমিউন ছিষ্টেমটো ভাল হয় কাৰণ বিভিন্নজনে বিভিন্নজনক বিভিন্ন ধৰণৰ বেক্টেৰিয়া আদান প্ৰদান হয় চিৰিয়াছ কথা দিছ ইজ ট্ৰু সেইকাৰণে কমিউনিটি ৱাচিঙে মানুহৰ ইমিউনিটি ছিষ্টেমটোও ভাল কৰে এটা কমিউনিটি ফৰ্ম কৰাত সহায় কৰে যে আমি অসমীয়া চিনেমা চাই ভাল পোৱা মানুহ এইটো এটা গোট গতিকে চিনেমা কমিউনিটি ৱাচিঙৰ বহুত লাভ আছে 3 নম্বৰ কথা হ'ল যে চিনেমা সদায় ৰেছপেক্ট কমাণ্ড কৰে কাৰণ কিয় মোৰ পাচলি কাটিব আছে বুলি মই চিনেমাখন পজ কৰি যাব নোৱাৰোঁ হলত চিনেমা 9টা বজাত আৰম্ভ হ'ব মানে মই আহোঁ বা নাহোঁ 9টা বজাত আৰম্ভ হ'ব আমাৰ বাথৰুম যাব লাগক বা নালাগক ইণ্টাৰভেল সেই 1 ঘণ্টাৰ পিছতেই হ'ব যদি আহিয়ে গ'লোঁ চিনেমা মিছ কৰিম সেইকাৰণে মানুহে ভয়তে তাৰ আগত কোকোকোলাই অৰ্ডাৰ নকৰে যে মোৰ যদি আগেই বাথৰুম যাব লাগে মই চিনেমা মিছ কৰিম চ' দিছ কমিউনেল ফিলিং দিছ চাইকলজিকেল এটেচমেণ্ট চিনেমাৰ লগত যিটো থাকে সেইটো অতিথিয়ে কেতিয়াও ল'ব নোৱাৰে অতিথি উইল নেভাৰ কমাণ্ড ৰেছপেক্ট কাৰণ অতিথি মোৰ কথা কোনে মানুহ এটা আহিলেও মই পজ কৰি দিব পাৰোঁ উঠি যাব লাগিলেও পজ কৰি দিব মই পজ কৰিব পৰা বস্তুটোৰ প্ৰতি মোৰ সন্মানটো কম থাকিব গতিকে অতিথি উইল অলৱেজ বি এ ছাপ্লিমেণ্ট মেজৰ ফুড কেতিয়াও নহয় মই সদায় এটা কথাৰ বিশ্বাসী মানুহৰ সাজপাৰ লৈও যেতিয়া মানুহে স্কিন এক্সপ'জাৰ কৰে এই কথাটো মই কোনোদিন ছাপৰ্ট কৰিব পৰা নাই মোক মানুহে পৌৰাণিক চিন্তাধাৰাৰ মানুহ বুলি কওক আই ডোণ্ট কেয়াৰ মই স্কিন এক্সপ'জাৰটোত বৰ এটা বিশ্বাস নকৰোঁ তাৰ কাৰণ কেইটামান আছে সেইটো কাৰণ এনেকুৱা যে মোৰ যিযোৰ সাজ পোছাক মই পিন্ধিম সি মোৰ শৰীৰৰ সুন্দৰ অংগবোৰ আৰু ধুনীয়াকৈ উলিয়াই দিব লাগে সেইটো হৈছে মোৰ কাম মই এটা টাইট টি চাৰ্ট পিন্ধিলেও মোৰ মাচল আছে বুলি গম পাব টাইট জিন্স এটা পিন্ধাৰ লগে লগে মোৰ থাইজ মোৰ কাফ যে ভাল ওলাই যাব মই তেনেকুৱা কাপোৰত আগ্ৰহী কিন্তু মোৰ ঠাই ভাল বুলি মই এটা আণ্ডাৰৱেৰ পিন্ধি ঘূৰি ফুৰিম সেইটোত মই বিশ্বাসী নহয় তাৰ কাৰণ আৰু এটা আছে যিটো মই মানুহক হেৰি দিয়া নাই অৰ্ডাৰ কৰা নাই মই প্ৰেছক্ৰিপশ্যন হিচাপেহে কৈছোঁ যে আজি যে আমাৰ ল'ৰা ছোৱালীবোৰ যে প্ৰেমৰ কাৰণে হয় জন্ম তাত উত্তেজনা এটা ফেক্টৰ নহয় জানো যিটো বস্তু মই সদায় দেখি থাকোঁ এইটোৰ প্ৰতি উত্তেজনা হ'ব জানো কাৰোবাৰ কেতিয়াও নাথাকে গতিকে ছোৱালীবিলাকে আচলতে এইটো প্ৰিজাৰ্ভ কৰিব লাগে কাৰণ কিছু বছৰ যদি তেওঁলোকে প্ৰিজাৰ্ভ নকৰে অভাৰ এক্সপ'জ কৰে তাৰপিছত তেওঁলোকেই কমপ্লেইন কৰে যে গিৰিয়েকৰ আজিকালি তেওঁলোকৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই গতিকে ঠিক সেইদৰে চিনেমা এখনতো দিজ আৰ অল ছেইম থিংছ এইবিলাক একে বস্তু চিনেমা এখনতো আমি এটা বস্তু যেতিয়া দেখুৱাওঁ তাৰ কিমান প্ৰয়োজন আছে মই এইটো কথা বুজাব বিচাৰিছোঁ যে মই বুজাব বিচাৰিছোঁ যে ছোৱালীগৰাকীৰ ধৰ্ষণ হ'ল সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা কেনেকৈ হ'ল সেইটো মোক নালাগে সেইটো চবেই জানে গতিকে সেইটো মোৰ দেখুৱাৰ উদ্দেশ্যটো কি মোৰ দেখুৱাৰ কোনো উদ্দেশ্য নাই আৰু সেইটোৰে মই দৰ্শক যদি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰোঁ সেইটো বৰ সস্তীয়া হ'ব সস্তীয়া কাম কৰাৰ এজন কেতিয়াও সত্যৰ পূজাৰী হ'ব নোৱাৰে সুন্দৰৰ পূজাৰী হ'ব নোৱাৰে আমি সুন্দৰৰ পূজাৰী হ'বলৈ যদি আগ্ৰহ কৰোঁ তেতিয়াহ'লে আমি প্ৰত্যেকটা অশ্লীল বস্তু সাৱলীলভাৱে সুন্দৰভাৱে দেখুৱাব পৰা কেপাচিটি আমাৰ মাজত থাকিব লাগিব মই যদি বুজাব বিচাৰিছোঁ যে ইয়াৰ পাছত নাৰীগৰাকী সন্তান গৰ্ভ হ'ল সম্ভৱ হ'ল তাৰ কাৰণে মোক কি লাগে পৰ্ট্ৰেয়েল যে হাজবেণ্ড এণ্ড ৱাইফ বিচনাখনত বাগৰিছে লাইটটো অফ কৰি দিছে ইনাফ তাৰ আগলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাই সেইটো সদায় সস্তীয়া বুলিয়ে মই ধৰোঁ গতিকে আমাৰ চিনেমাখনত সেইটোৰ কোনো ডিমাণ্ড নাছিলে গতিকে মই দেখুওৱা নাই মই এনেকৈ বিচাৰিছিলোঁ এনেই আমাৰ দৰ্শক কম যদি পৰিয়ালটোৰ মাজতো ভাগ বতৰা হয়
যে আল্টিমেটলি বাপেকে অকলে চিনেমাখন চাবলৈ যাব, পুতেকে অকলে চিনেমা চাব যাব, তেতিয়াহ'লে মাক ৰৈ যাব, আইতাক ৰৈ যাব, ককাক ৰৈ যাব। মই বিচাৰিছিলোঁ যে আটাই একেলগে যাওক। যোৱাকালি এগৰাকী মহিলাই ফোন কৰিছে মোক, তেওঁ কেমো লৈ আছে, তেওঁ থাৰ্ড কেমো ল'লে কেনেকুৱা লাগে যিয়ে লৈ পাইছে তেওঁলোকে জানিব। তেওঁ তাৰপাছত চিনেমা চাবলৈ গৈছে, ধৰি জীয়েকে লৈ গৈছে চিনেমা চাবলৈ। মই তেতিয়া মোক খবৰ দিয়াৰ লগে মই ক'লো এটা ফোন লগাই দিওঁ, মই মানুহগৰাকীৰ লগত কথা পাতোঁ। মই মানুহগৰাকীৰ লগত কথা পাতোঁ, মানুহগৰাকীয়ে মোক ভৰি ভৰি আশীৰ্বাদ দিছে যে মোৰ এইটো জীৱনত মই আৰু এখন এনেকুৱা চিনেমা চাবলৈ পাম নে নাপাম মই নাজানো, গতিকে ইমান ধুনীয়া চিনেমা এখন দিয়াৰ বাবে ধন্যবাদ। গতিকে এনাফ। চ' তাত আৰু মই চুটি কাপোৰ পিন্ধাই নচুৱাই আইটেম নাম্বাৰ ৰাখি মোৰ ফেম ল'বলৈ মন। তাত যদিও মই আমাৰ হিৰ'ইনক যদি অলপমান ৰেপ এটা আছে, ৰেপটো আছে, ৰেপটোতো ফূৰ্তিৰ কাৰণে। ইমান ভাৰী চিনেমাখন চোৱাৰ পাছত মানুহে পাতল হৈ ঘৰলৈ যাওক, সেইটোৰ কাৰণে মই ৰেপ এটা দিছোঁ। আৰু সেই তাত অশ্লীল বস্তু একো নাই, তাত আমি ধেমেলীয়া সুৰত এটা কাম কৰিছোঁ। আৰু যিটো বস্তুৱে যদি মানুহে বেয়া পালে হয় তেতিয়াহ'লে চিনেমা হলত জেনেৰেলি কাষ্টিং আৰম্ভ নহওঁতেই মানুহ ওলাই গুচি যায়। আমাৰ চিনেমাখন চাই উঠি মানুহে চিনেমাখন শেষ কৰি উঠিও হলত ৰৈ গানটোত নাচি যায়। মোৰ কাৰণে ইনাফ এচিভমেণ্ট। শ্ৰী ৰঘুপতিটোৰ প্লেনিং কেতিয়া কৰিছে? মই যোৱাকালি ৰাতি কাহিনী ভবা আৰম্ভ কৰিলোৱেই, গতিকে মোৰ ৰাতি টোপনি অহা নাছিলে। কাষ্টিঙো ভবা নাই এতিয়ালৈকে, কাৰোবাৰ কথা ভাবি থৈছোঁ, কিন্তু মই সুব্ৰতৰ লগত ডিছকাছ নকৰাকৈ, মোৰ টীমটোৰ লগত ডিছকাছ নকৰাকৈ মই একো কথাই নকওঁ। কাৰণ ইয়াত আমাৰ একচিত্ৰ কাৰো নাই, আমি আটাই সামগ্ৰিকভাৱে চিন্তা কৰি ভোট লৈ আমি কাম কৰোঁ। গতিকে মোৰ আছে, জেনেৰেলি তেওঁলোকে মোৰ কথাটো সন্মান ৰাখে আৰু তেওঁলোকে জানে মই এজন অভিজ্ঞ ব্যক্তি বুলি, গতিকে তেওঁলোকে মোক সন্মান ৰাখে। তথাপিও আটাইৰে মতামতটো লৈহে মই আগবাঢ়িম। কিন্তু ইমানখিনি মই জানো যে প্ৰবেবলি 15 তাৰিখ নে 14 তাৰিখে আমি লাষ্ট শ্বটটো লৈছোঁ ৰঘুপতি। সেইদিনাখনলৈকে মোৰ হাতত থকা ধন টকা পইচা সমল আৰু কাৰিকৰী প্ৰযুক্তি যিখিনি আছিল, তাৰে মই সেইদিনাখন সৰ্বশ্ৰেষ্ঠ চিনেমাখন দিছিলোঁ মোৰ শক্তিৰে। আৰু এতিয়া ৰঘুপতি 2 যেতিয়া মই কৰিম, তেতিয়া মোৰ হাতত যিমান সমল আৰু কাৰিকৰী শক্তি থাকিব, প্ৰযুক্তি থাকিব, মই মোৰ বেষ্ট চিনেমাখন দিম, সেইটো মই জানো। তেতিয়াৰ পৰা মানুহে ৰবি শৰ্মাক একেধৰণে দেখি আছে কি আছে? নাই, মোৰ আগ্ৰহটো আছিল এনেকুৱা, মই বুঢ়া হ'বলৈ সময় নাপালোঁ আচলতে। ইমান ব্যস্ত, আজিলৈকে নিজকে এষ্টাব্লিছ কৰিব দৌৰিয়ে থাকিলোঁ, মানুহক বুজাবলৈ চেষ্টা কৰিয়ে থাকিলোঁ যে ভাই ময়ো অভিনয় কৰিব জানো। তেতিয়াই যি মানে ছোৱালীবিলাকৰ ক্ৰাছ এতিয়াও কয়, মানে এতিয়া আপুনি 2টা ল'ৰা ছোৱালী বাপেক, এতিয়াও মানে ইনফেক্ট মই যেতিয়া কৈছোঁ যে মই ৰবিদাৰ ওচৰত গৈ আছোঁ, মোৰ ক্ৰাছ হয়। ঈশ্বৰ অৱদান। আৰু মোক যিসকলে সেইধৰণে ভাল পায় তেওঁলোকক মই আজিও কৃতজ্ঞতা জনাব বিচাৰিছোঁ, কাৰণ তোমালোকৰ নিচিনা মানুহে মোক সেইখিনি আত্মবিশ্বাস দিছা যে মোক ভাল পাব পৰা বা মোক এপ্ৰিচিয়েট কৰিব পৰাকৈ কিছু গুণ চাগে ঈশ্বৰে মোৰ গাত দি পঠিয়াইছে। সেই গুণটো ঈশ্বৰক, সেই গুণখিনি দিয়াৰ বাবে ঈশ্বৰক ধন্যবাদ দিবলৈ মই অন্য উপায়টো মোৰ একো নাই। ঈশ্বৰক মই লগো নাপাওঁ কোনোদিন, গতিকে তেওঁ দিয়া বস্তুখিনি মই ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ, সেইটোৱে মোৰ আচলতে। গতিকে তোমালোক এই ক্ষেত্ৰত তোমালোক মোৰ অনুপ্ৰেৰণা আচলতে। তোমালোকে মোক আত্মবিশ্বাস দিয়া, তোমালোকে মোক এই কথাটো বুজোৱা যে মই বচাই ৰাখিবলগীয়া কিছু বস্তু মোৰ হাতত ঈশ্বৰে দিছে। গতিকে সেইটো কাৰণে তেনেকৈ চলিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ বিৰাট এটা খুব কম বয়সৰ এটা উপলব্ধি যে যিহেতু আমাৰ হাতত একো বস্তুৱেই নাই, কিন্তু আমি জন্ম হোৱাৰ লগে লগে পৃথিৱীত 2 কিলো ওজন বাঢ়ি যায়। 2 কিলো যেতিয়া ওজন থাকে বাচ্চা এটা, 2 কিলো ওজন বাঢ়ি যায়। গতিকে ক'ৰবাততো কিবা এটা নহয় কিবা এটা সাল সলনি হ'ব। মই অহাৰ ফলতেই মোৰ মা দেউতাৰ বিচনাখনৰ মাজত 2টা গাৰু হ'লেও এড হৈছে, যাৰ মাজত মই শুওঁ। গতিকে এই যে সাল সলনিটো হৈছে, ইয়াৰ পৰা পৃথিৱীখন সুন্দৰ হয় নে কুৎসিত হয় সেইটো কিন্তু মোৰ হাতত আছে। যেতিয়া মই ক্ৰমান্বয়ে ডাঙৰ হৈ আহোঁ, মই সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যিমান দূৰ মই পাৰোঁ। আপোনাৰ পৰিয়ালৰ ভূমিকা সাংঘাতিক। কাৰ জীৱনত কাৰ পৰিয়ালৰ ভূমিকা নাই? মাক দেউতাক হৈছে পৃথিৱীৰ আটাইতকৈ প্ৰথম আৰু আটাইতকৈ বেছি ইতিবাচক চিন্তাধাৰাৰ মানুহ, যিয়ে বাচ্চাটো জন্ম হোৱাৰ লগে লগে ভাবিয়েই লয়, ধৰিয়েই লয় যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী এদিন মোৰ নাম উজ্বলাব, মোৰ ল'ৰাটো এটা ভাল ল'ৰা হ'ব, ই মোক বুঢ়া বয়সত চাব। গতিকে ইমান ইতিবাচক চিন্তাৰে মাক দেউতাকে ল'ৰা ছোৱালী ডাঙৰ কৰে। গতিকে তেনেকুৱা মাক দেউতাক এহালক কৃতজ্ঞতা নজনালে পৰিয়াল নহয়। গতিকে পৰিয়ালৰ মানুহৰ অৰিহণা প্ৰথম সেইটো। দ্বিতীয়, এগৰাকী ভাল পৰিবাৰ যদি আহে,
বা যদি এজন ভাল লাইফ পাৰ্টনাৰ আহে তেওঁ যদি তোমাৰ কামটোত সহায় কৰি দিয়ে তেতিয়া যুঁজি থকাত যিখিনি শক্তি ব্যয় হয় সেইখিনি আমি কামটোত লগাব পাৰোঁ। মোক টেনশ্যন ফ্ৰী কৰি ৰাখে মোৰ পৰিবাৰে, মই কি খাব লাগে তেওঁ জানে, তেওঁ সেইমতে যোগাৰ কৰি দিয়ে। মোৰ তীক্ষ্ণ সমালোচনা কৰে মা, পৰিবাৰ, মোৰ ছোৱালী পৰ্যন্ত। ছোৱালীয়ে মোক আহে তুমি এনেকৈ হাঁহিছা যে তোমাৰ কেতিয়াবা ভাগৰ লাগে মোক হাঁহি হাঁহি। তাইতো বাপেকক ভালকৈ চিনি পায়, গতিকে মই কেতিয়াবা মানে হাঁহিব নামত হাঁহো আৰু এনেকৈ কি হাঁহিছা কিয় ভাগৰ লাগিছে না তেতিয়াহ'লে দাঁত নুলিয়াবা এনেকৈ হাঁহিবা, সেইটো ভাল লাগে। তাই 6 বছৰ বয়স, গতিকে তাইও সমালোচনা আৰম্ভ কৰিছে। গতিকে এনেকুৱা সমালোচনা থাকিলে ঘৰতেই শিকাই বুজাই নিজকে শুধৰাই ওলাই যাওঁ, গতিকে বাহিৰত লাজ পোৱাটো অলপ কম হয়। গতিকে সাংঘাতিক। মোৰ ভাইটি থাকে দিল্লীত, সি তাৰ পৰিবাৰৰ লগত বাচ্ছা দুটাৰ লগত থাকে। সি তাৰ পৰা মোক মাজে মাজে ফোন কৰিব, ক'ব দাদা তই এইটো কৰ, তই আইচ ল'বি বুজিছ নাই মুখত, তোৰ ৰিংকেলছ দেখা পাইছোঁ মই মুখত। গতিকে দিছ ইজ হোৱাট ফেমিলি ডাজ। আৰু মোৰ ফেমিলিটো এক্সটেণ্ডেড ফেমিলি বহুত ডাঙৰ ইন দ্য চেঞ্চ মোৰ মাহঁতৰ পিনৰ সকলো মানুহৰ লগতে আমাৰ এতিয়াও টাচ আছে, দেউতাহঁতৰ লগৰ বহুত মানুহৰ লগত সকলো মানুহৰ লগত আমাৰ টাচ আছে। মোৰ দেউতাৰ অৰিজিন নলবাৰী, মোৰ মাৰ গোৱালপাৰা। গতিকে সেইটো এটা বিৰাট এক্সটেণ্ডেড ফেমিলি, আমি আটাই ইমান ক্ল'জ। মোক বকুতেও কাৰো গাত নালাগে, ময়ো গালি খাই বেয়া নাপাওঁ। গতিকে তই কেলৈ অহা নাই বুলি চৰ এটা মাৰি দিয়ে থাপাককৈ, সেইটোও সহ্য কৰিব পাৰোঁ। গতিকে তেওঁলোকৰ মৰমৰ পাত্ৰ হৈয়ে আছোঁ আজিলৈকে। প্লাছ মোৰ লগত যিয়ে 1 ঘণ্টা 1.5 ঘণ্টা সময় বহে সি অট'মেটিকেলি মোৰ পৰিয়ালৰ এটা অংশ বুলি ভাবিয়েই লয়। তেওঁৰ লগত মোৰ তেজৰ ৰিলেশ্যনশ্বিপ থাকক নাথাকক, তেওঁ ক'ব নোৱাৰাকৈ মোৰ প্ৰতি এটা মৰম এটা ভালপোৱা হৈয়েই যায় দেখোন। গতিকে তেনেকৈ মোৰ পৰিয়ালটো ডাঙৰ হৈ গৈ আছে। গতিকে মোৰ পৰিয়াল বহুত ডাঙৰ আৰু তেওঁলোকৰ ছাপোৰ্ট সাংঘাতিক। আমাক এখন ইমান ধুনীয়া ছবি আপুনি উপহাৰ দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। মই আৰু মোৰ টীমটোৱে দিছোঁ, আমি দিছোঁ। থেংক ইউ। এয়া আছিল আমাৰ লগত ৰবি শৰ্মা। চাই থাকিব আমাৰ অনুষ্ঠান।